নমস্কাৰ আপুনি চাই আছে খেতিৰ দিহা আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধ-এবিধকৈ আলোচনা কৰিম আমি এই ভিডিঅ'টোত লেছেৰা মাহ খেতিৰ ওপৰত আলোচনা কৰিম জাত নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে স্থানীয় উন্নত জাতসমূহৰ লগতে পুছা বৰছাতি নামৰ হাইব্ৰিড জাতটো বাছনি কৰিব পাৰে বীজৰ পৰিমাণ প্ৰতি বিঘাত প্ৰায় 3 কেজি সিঁচাৰ সময় মাৰ্চ এপ্ৰিল মাহ ব্যৱধান 70 সেন্টিমিটাৰ বাই 30 সেন্টিমিটাৰ সাৰ প্ৰয়োগ প্ৰতি বিঘাত 4 কেজি ইউৰিয়া 29 কেজি সুপাৰ আৰু 3 কেজি পটাছ লগতে 2 কুইণ্টল পচন সাৰ ব্যৱহাৰ কৰিব উৎপাদন প্ৰতি বিঘাত প্ৰায় 6 কুইণ্টল শস্য ৰক্ষাৰ ক্ষেত্ৰত বিছা আৰু মোৱা পোকৰ বাবে 2.0 মিলিলিটাৰ প্ৰতি লিটাৰ পানীৰ হাৰত মালাথিয়ান 50 ইচি স্প্ৰে কৰিব লেছেৰা মাহ খেতিৰ বাবে এইখিনিয়ে অনুগ্ৰহ কৰি আপোনালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই